বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ চেনেল স্বাভিমানী অসমলৈ। আৰম্ভ কৰিছো আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ সৈতে। SBI গ্ৰাহকসকলৰ বাবে ATMৰ পৰা টকা উলিওৱাৰ কিছু নিয়ম সলনি কৰিছে। SBI অনুসৰি এই নিয়মসমূহ কেৱল গ্ৰাহকৰ সুৰক্ষাৰ বাবেহে জাৰি কৰা হৈছে আৰু ইয়াৰ দ্বাৰা আশা কৰা হৈছে যে ATMৰ পৰা টকা উলিওৱাত ধোকাদাৰীও কিছু কমিব। গতিকে আহকচোন জানো এই নিয়মসমূহনো কি? SBI বৰ্তমান ATMৰ পৰা টকা উইথড্ৰ কৰাত OTP ব্যৱহাৰ কৰাৰ আৰম্ভ কৰিছে, যাৰ দ্বাৰা আপুনি যদি 10,000 টকাতকৈ অধিক টকা উইথড্ৰ কৰে তেন্তে আপোনাৰ বেংকত ৰেজিষ্টাৰ হৈ থকা মোবাইল নাম্বাৰটোলৈ এটা OTP যাব আৰু সেই OTPৰ দ্বাৰা ভেৰিফিকেশ্যন কৰিহে কেছখিনি পাব পাৰিব। অৱশ্যে এই ব্যৱস্থা 24 ঘণ্টাৰ বাবে নহয়, কেৱল ৰাতি 8 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈকেহে OTP দৰকাৰ হ'ব। গৈছো আমাৰ দ্বিতীয়টো খবৰলৈ। কিছুদিন পূৰ্বে BCCI দেশত চলি থকা বয়কট চাইনিজ গুডছ মুভমেণ্টৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ হ'বলগীয়া IPL 2020ৰ টাইটেল স্পনচাৰশ্বিপৰ পৰা চাইনিজ মোবাইল ফোন মেকিং কোম্পানী ভিভ'ক বঞ্চিত কৰিছিল, যাৰ সুযোগ লৈ এতিয়া IPLৰ স্পনচাৰ হ'বৰ বাবে মন মেলিছে বহু দেশী বিদেশী প্ৰতিষ্ঠানে। আৰু ইয়াৰ লগতে এই দৌৰত নামি পৰিছে বাবা ৰামদেৱৰ আয়ুৰ্বেদিক আৰু হাৰ্বেল প্ৰডাক্ট উৎপাদন কৰি অহা কোম্পানী পতঞ্জলি। ব্ৰেণ্ড বিশ্লেষক হৰিশ বিজোৰাৰ মতে পতঞ্জলি স্পনচাৰ হ'লে তেওঁলোকৰে লাভ হ'ব। লগতে কয় যে ৰাষ্ট্ৰীয়তাবাদ প্ৰেক্ষাপটত থাকি পতঞ্জলি স্পনচাৰ হ'লে ইতিবাচক প্ৰভাৱ পৰিব, কাৰণ দেশত এতিয়া চীন বিৰোধী শ্লোগান। কানাড়া বেংকৰ গ্ৰাহকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। জানিব পৰা মতে কানাড়া বেংকে সাৰ্বজনীনভাৱে 2 কোটিতকৈ তলৰ ফিক্সড ডিপজিটৰ বাবে ইণ্টাৰেষ্ট ৰেটত কিছু সংশোধনী কৰিছে, যি 10 আগষ্টৰ পৰা প্ৰযোজ্য কৰা হৈছে। ইয়াৰ অনুসৰি 7 পৰা 45 দিনৰ মৰটৰিয়াম পিৰিয়ডৰ টাৰ্ম আৰু কণ্ডিশ্যনৰ ওপৰত ভিত্তি কৰি বেংকে গ্ৰাহকক 3% ইণ্টাৰেষ্ট ৰেট প্ৰদান কৰিব। লগতে 46 পৰা 90 দিন, 91 পৰা 179 দিন আৰু 180 পৰা 1 বছৰলৈকে ক্ৰমান্বয়ে 4, 4.05 আৰু 4.50% ইণ্টাৰেষ্ট ৰেট প্ৰদান কৰিব। পৰৱৰ্তী খবৰ। ভাল আন্তঃৰাষ্ট্ৰীয় সংকেতৰ কাৰণে সোমবাৰে ৰাতিপুৱা শ্বেয়াৰ বজাৰৰ আৰম্ভণি ভালদৰে যোৱা বুলি গম পোৱা গৈছে। BSEৰ চেনচেক্স 128ৰ গতিত 38,168.42ত খুলিল আৰু পুৱা 9:43লৈকে 372ৰ গতিত 38,412লৈকে হ'লগৈ। যদিও বজাৰৰ এই গতি পিছলৈ কম হ'ল। চেনচেক্স 141.51ৰ গতিত 38,182.08ত বন্ধ হ'ল। এইদৰে NSEৰ ৰাতিপুৱা 56ৰ গতিত 11,326.50 ঘৰ চুলে আৰু শেষত 60.65ৰ গতিত 11,274.70ত বন্ধ হ'ল। ফাৰ্মা শ্বেয়াৰৰ কাৰণে সোমবাৰে শ্বেয়াৰ বজাৰৰ এই গতি দেখা গৈছে যে 1,723টা শ্বেয়াৰলৈ গতি আৰু 996টা শ্বেয়াৰ তলত গৈছে। নেফটিৰ বাঢ়ি যোৱা শ্বেয়াৰত শিল্পা, INT, M&M, টাটা মটৰ্ছ, চন ফাৰ্মা, এছিয়ান মটৰ্ছ, মাৰুতি চুজুকি, ৰিলায়েন্স ইণ্ডাষ্ট্ৰী উল্লেখযোগ্য। গোটেইকেইটা ছেক্টৰ গ্ৰীণ জোনত দেখা গৈছিল আৰু শ্বেয়াৰৰ ভাল গতিত ফাৰ্মা, বেংক, অটো, FMCG আৰু IT ছেক্টৰৰ কাৰণে হৈছিল। 5 আগষ্টৰ দিনা অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা আৰু ভূমি পূজন কৰাৰ লগতে ছ'চিয়েল মিডিয়াত ৰাম মন্দিৰৰ কিছু চেম্পল পিকচাৰো ভাইৰেল হৈছিল। গতিকে জানো আহক ৰাম মন্দিৰৰ আকাৰ আকৃতিনো কেনেকুৱা হ'ব। জানিব পৰা মতে 82 মাহ অৰ্থাৎ 3.5 বছৰৰ ভিতৰতে ৰাম মন্দিৰৰ কাম শেষ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে, যাৰ বাবে গুজৰাট আৰু ৰাজস্থানৰ 250জনীয়া দলক দিয়া হৈছে মন্দিৰৰ নিৰ্মাণৰ দায়িত্ব। মন্দিৰ নিৰ্মাণৰ বাবে প্ৰায় 1 লাখ কিউবিক স্কুৱেৰ মিটাৰ গোলাপী পাথৰ অনা হৈছে। লগতে 2 লাখ কিউবিক স্কুৱেৰ মিটাৰ পাথৰ আৰু লাগিব, য'ত খোদিত কৰা হ'ব ৰামায়ণৰ গল্পৰ লগতে অপূৰ্ব কাৰুকাৰ্য। জানিব পৰা মতে 141 ফুটৰ সলনি 161 ফুট ওখ হ'ব ৰাম মন্দিৰ। মূল মন্দিৰ 2 মহলাৰ পৰিৱৰ্তে 3 মহলাৰ হ'ব। মন্দিৰৰ মুঠ এলেকা হ'ব 70 একৰ। 212ৰ পৰা এতিয়ালৈ স্তম্ভৰ সংখ্যা 360টা কৰা হৈছে আৰু লগতে 3টা গম্বুজৰ সলনি এতিয়া 5টা গম্বুজ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। LPGৰ ক'লা বজাৰ বন্ধ কৰিবলৈ চৰকাৰে বহুতো পদক্ষেপ হাতত লৈছে। যদি আপুনি গেছৰ চিলিণ্ডাৰ সোনকালে শেষ হোৱাত লৈ বিপাঙত পৰিছে তেন্তে এই সমস্যা সোনকালে দূৰ হ'ব। যিহেতু চিলিণ্ডাৰৰ ডেলিভাৰীৰ সময়ত সাধাৰণতে ওজন জোখা নহয়, গতিকে দুষ্কৃতিকাৰীয়ে ইয়াৰ সুযোগ ল'ব পাৰে, যাৰ সন্দৰ্ভত চৰকাৰে যোৱা মাহত গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কনজিউমাৰ প্ৰটেকশ্যন এক্ট 2019 বলবৎ কৰিছে। যি অনুসৰি এতিয়া গ্ৰাহকে যদি কম পৰিমাণৰ গেছ লাভ কৰে তেনেহ'লে এজেন্সিৰ বিৰুদ্ধে আইনীভাৱে গোচৰ তৰিব পাৰে, যাৰ ফলত এজেন্সিৰ লাইচেন্সৰলৈকে বাতিল হ'ব পাৰে। কিছু আমাৰ টেকন'লজি ৰিলেটেড কিছু খবৰলৈ।
ভাৰতত স্মাৰ্টফোন মেকিং কোম্পানী লাভাই Z61 Pro, লাভা A5 আৰু লাভা A9ৰ কিছু স্পেচিয়েল এডিশ্যন মুকলি কৰিছে, যি 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনা লঞ্চ কৰা হ'ব বুলি কোম্পানীয়ে সদৰি কৰিছে। জানিব পৰা মতে লাভা Z61ৰ 2GB RAM আৰু 16GB ষ্ট'ৰেজ কেপাচিটি থকা একমাত্ৰ ভেৰিয়েণ্টটোৰ মূল্য হ'ব 5,777 টকা। লগতে এই ভেৰিয়েণ্টটোত চেম্পেইন গ'ল্ড কালাৰ এডিশ্যন মুকলি কৰা হ'ব আৰু পিছফালে #Proudly Indian বুলি লিখা থাকিব। ইয়াৰ লগতে লাভা A9 আৰু A5ৰ ভেৰিয়েণ্টকেইটাৰ কথা ক'বলৈ গ'লে ইয়াৰ পিছফালে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা তিৰংগা থাকিব আৰু লগতে লাভা A5 ভেৰিয়েণ্টটোৰ মূল্য 1,333 আৰু লাভা A9 ভেৰিয়েণ্টটোৰ মূল্য 1,574 টকা হ'ব। শেষৰটো খবৰলৈ ফেচবুকৰ দ্বাৰা মালিকাধীন হোৱাটছআপে কিছু নতুন ফিচাৰসমূহৰ বাবে টেষ্টিং চলাই আছে। ৰিপৰ্ট অনুসৰি বৰ্তমান হোৱাটছআপে এনে এক ফিচাৰৰ ওপৰত টেষ্টিং চলাই আছে, যাৰ দ্বাৰা ইউজাৰ মাল্টিপল ডিভাইচৰ চাট সংলগ্ন কৰাৰ সুবিধা প্ৰদান কৰা হ'ব। অৰ্থাৎ ইয়াৰ দ্বাৰা কেৱল এটা হোৱাটছআপ একাউণ্ট 5টাকৈ ফোনত লগ ইন কৰি চাট হিষ্ট্ৰীসমূহ ইটোৰ পৰা সিটোলৈ কপি কৰিব পাৰিব। বৰ্তমান এই সুবিধা টেষ্টিং প্ৰচেছতে আছে, গতিকে এই ফিচাৰটো সম্পূৰ্ণৰূপে তৈয়াৰ হোৱাৰ পিছত প্লে ষ্ট'ৰত ইয়াৰ আপডেটটো পোষ্ট কৰা হ'ব। যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব। আপোনালোকৰ এনে সঁহাৰিয়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব। এনেদৰে দৈনিক খবৰসমূহ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকৰ চেনেল স্বাভিমানী অসম। ধন্যবাদ। জয় আই অসম।